গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। চ' বহুদিন মই আপোনালোকৰ মাজলৈ ভিডিঅ' আপলোড কৰিব পৰা নাই, কাৰণ হৈছে বেমাৰ মোৰ বুলি নহয়, হাজবেণ্ডৰো বেমাৰ। হাজবেণ্ডৰ ছুটীত আছে, ডিউটি যোৱা নাই, আৰু দেহাৰো বেমাৰ ভাল পাইছেহি। আৰু মোৰ মাৰ্চৰ 4 তাৰিখে আছিলে আল্ট্ৰাচাউণ্ড, কিন্তু বেমাৰৰ কাৰণে মই আল্ট্ৰাচাউণ্ডো কৰিব যাব নাপালোঁ। আৰু আপোনালোকৰ মাজলৈও মই বহুত দিন ভিডিঅ' আপলোড কৰিব পৰা নাই, সেইটো কাৰণে ভাবিছোঁ আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। ভেদাইলতা মাছ বনাম, তো চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈকে। এইফালে মই কেৰাহী বহাই দিলোঁ আৰু কেৰাহীটো গৰম হ'বলৈ দিছোঁ। আৰু বহুত বতৰটো মানে শুকান যে, আৰু বতাহ বহুত দি আছে। আৰু এইফালে মই আলু বইল কৰি ৰাখিছোঁ, আৰু যোৱাকালি আনিছিলোঁ মাছ, ফ্ৰাই কৰি থৈছোঁ। আৰু এইফালে আদা নহৰু পেষ্ট কৰি ৰাখিছোঁ, আৰু এইফালে পিঁয়াজ কাটিছোঁ। আৰু হৈছে ভেদাইলতা, নৰসিংহ আৰু ধনিয়া পিচি থৈ দিছোঁ। চ' আজি মই ভেদাইলতাৰ আঞ্জা বনাম। দহি গৰম হৈ গ'ল, আৰু মই ইয়াতে এতিয়া তেল দি দিম। মই তেল দি দিলোঁ কেৰাহীত, আৰু তেলখিনি অকণমান গৰম হোৱালৈ ৰখিম। তেল গৰম হ'ল, ইয়াতে মই শুকান জলকীয়া আৰু তেজপাত এখিলা দি দিছোঁ, আৰু অকণমান পাঁচফোৰণ দি দিম। আচলতে বহুদিন মই ভিডিঅ' দিব পৰা নাই, কাৰণ বহুতে গা বেয়া আছিলে, সেইটো কাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই। তো ভাবিছোঁ আজি ভিডিঅ'টো আপলোড কৰি দিওঁ আপোনালোকৰ মাজলৈ। আৰু যিসকলে মোক মৰম দিছে সেইসকলক বহুত 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 ধন্যবাদ। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে কেৰাহী গৰম হৈ গ'ল। এনেকুৱা শুকান বতৰত, আচলতে এইটো বহুত শুকান বতৰ, তো বহুত বতাহে মাৰি থাকে, তো সেইটো কাৰণে ভেদাইলতা, তাৰপিছত ভেদাইলতাৰ আঞ্জা এইবিলাক খাব লাগে, আৰু দেহাৰ কাৰণে বহুতেই ভাল। ভাবিছোঁ আজি আপোনালোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ, আপোনালোকে নিশ্চয় চাই ভাল পাব। এইফালে আদা নহৰু পেষ্টখিনি মই দি দিলোঁ। এতিয়া এইখিনি অকণমান ভাজি দিম। আদা নহৰু যিটো কেঁচা গোন্ধ থাকে, সেইটো গোন্ধটো নাইকিয়া হোৱালৈকে ভাজিম মই। হৈ গ'ল। এইফালে এতিয়া মই আলুখিনি দি দিম, সিজাই ৰখা আলুখিনি। এতিয়া অকণমান ভাজি ল'ম। এইফালে মই মাছখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ, যিহেতুকে মই যোৱাকালিয়ে মাছখিনি ভাজি থৈ দিছিলোঁ, সেইটো কাৰণে অকণমান ফ্ৰাই কৰি লৈছোঁ। এইফালে এতিয়া মই নিমখ দিম। নিমখ দি দিলোঁ। আপোনালোকে যিমানখিনি নিমখ খায় তো সেই হিচাপত দিব। আৰু হালধি দি দিম। হালধিও দি দিলোঁ। বতাহ তাকে ইমান দিগদাৰ কৰি আছে একদম। অলপ ইয়াতে অকণমান মই জিৰা গুড়ি দি দিম। এতিয়া জিৰা গুড়ি দি দিলোঁ, আৰু ইয়াতে মই একো মছলা ব্যৱহাৰ নকৰোঁ। আৰু ইয়াতে এতিয়া মই দি দিম ভেদাইলতা, যিখিনি পেষ্ট কৰি থৈছিলোঁ মই, নৰসিংহ, ভেদাইলতা আৰু অকণমান ধনিয়া। ত' এইখিনি এতিয়া মই ইয়াতে দি দিছোঁ। ইয়াতে মই অকণমান এতিয়া পানী দিম, কাৰণ মই যিহেতু দালি বনোৱা নাই, তো সেইকাৰণে ইয়াতে অলপ পানী দি দিছোঁ। আপোনালোকে যিখিনি অনুসৰি বনায় আৰু সিমানমতে আপোনালোকে জোখমতে পানী দিব। মোৰ যিহেতু 2জন মানুহ, আৰু দেহাও আজি নাই, ককাকৰ ঘৰলৈ গৈছে, সেইকাৰণে আমি যিহেতু 2জনে মানুহ, তো মই অকণমান দি দিম ইয়াতে।
মই পানী দি দিছোঁ। তাত জোলটো উতলিছে আৰু ইয়াতে এতিয়া মই মাছখিনি পেলাই দিম। আঞ্জাটো অকণমান উতলিব দিম কাৰণ মাছখিনি এইমাত্ৰ পেলাই দিছোঁ। হৈ গ'ল এয়া দেখিছে, কাৰণ বেছি গোটা নকৰোঁ যিহেতু মই দালি বনোৱা নাই। তো এনেকৈ ৰাখিছোঁ, অকণমান টাইম ঠাণ্ডা হ'লে অলপ গোটা হৈ যাব। এয়া দেখিছে, এয়া মোৰ ভেদাইলতা আঞ্জা হৈ গ'ল। এয়া ভাত ৰেডি কৰিলোঁ আৰু এইফালে দিছোঁ চালাড। একদম চিম্পুল খানা হয়। চ' এয়া আৰু দালি বনোৱা নাই, আপোনালোকে দেখিছে, কৈছোঁ মই আগতে। নেমু আচাৰ দি দিছোঁ আৰু বগৰী আচাৰ দি দিছোঁ। এয়া দেখিছে, একদম চিম্পুল হয়। এয়া মোৰ ভাত ৰেডি হৈ গ'ল। এয়া হাজবেণ্ডক ভাত দিলোঁ আৰু আজি একদম মানে চিম্পুল খানা হয়। ভাজি একো বনোৱা নাই, দালি বনোৱা নাই। এয়া ভেদাইলতা মাছ বনালোঁ আৰু চাটনি। এয়া বগৰী আচাৰ, নেমু আচাৰ আৰু এইফালে মাছ ফ্ৰাই। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।